মাছ থাকিব 100খনতকৈ অধিক বাইক আমি সন্মানীয় পিএম ছাৰে কিটা কাটিছে ধন্যবাদ আৰু কাগজৰ পৰা আগবাঢ়ি আহিব লাগে এয়া অজয় আমি চাবি অৰ্পণ কৰিছে আমাৰ পিএম ছাৰে ধন্যবাদ ধন্যবাদ আমি যুটীয়া ইনকামৰ এয়া আমাৰ সন্মানীয় এম ছাৰে গাড়ীখন ড্ৰাইভ কৰিব খুজিছে এয়া তেখেতে আসনত বহিছে এয়া গাড়ী ষ্টাৰ্ট কৰিব ফিচাৰী আমাৰ অঞ্চলত এটা আৰ্থিকভাৱে বেকাৰ ল'ৰা ছোৱালীক সহায় কৰাৰ এটা পদক্ষেপ আৰু তাৰ বাবে মই পোনপ্ৰথমে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতৰ প্ৰচেষ্টাতে আজি প্ৰতিটো জিলাত এখনকৈ হ'লেও ফিছ কেৰিং ভান দিবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আমি আমাৰ অঞ্চলত থকা যিসকল ব্যক্তি ড্ৰপ আউট আৰু যিসকল ব্যক্তি এতিয়া বেকাৰ হৈ আছে তেখেতসকলৰ কাৰণে আমি বিটিআৰ অঞ্চলত কমেও 100টাতকৈ মানে 100টা বাইক য'ত মানে আইচ বক্স থাকিব সেই 100টাতকৈ অধিক বাইক আইচ বক্স থকা সেইটো অলৰেডি অৰ্ডাৰ দিয়া হৈছে। আমি অক্টোবৰ নৱেম্বৰ মাহত সেইটো বিতৰণ কৰি দিয়া হ'ব। সেইটো আমি অঞ্চলটোৰ কাৰণে এটা পৰিৱেশ আনিব বিচাৰিছোঁ যাহাতে মাছ বিক্ৰী কৰি হ'লেও আমি নিজৰ ঘৰখন চলাব পাৰে, নিজৰ ভৰিত নিজেই থিয় হ'ব পাৰে। কাৰণ আমি দেখিছোঁ আমাৰ অঞ্চলটোৰ এটা মাছ উৎপাদন কৰাৰ বহুত এটা সুযোগ আছে। সেই সুযোগটো যাহাতে আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা চৰকাৰীভাৱে আমি সহায় কৰিব পাৰোঁ তাৰে এটা প্ৰচেষ্টা। তাৰ উপৰিও আমি অঞ্চলটোৰ এটা ঘৰে ঘৰে SSG হওক বা ইণ্ডিভিজুৱেল আমি বায়'ফ্লৱৰ এটা পৰিৱেশ এটা আমি পৰিৱেশ ৰাইজৰ মাজত আনিব বিচাৰিছোঁ। কাৰণ ইতিমধ্যে মীন পালন মানে ডেভেলপমেণ্ট অফিচাৰে আমাক জনাইছে বহু ব্যক্তিক এতিয়া বায়'ফ্লৱৰ আঁচনি দিয়া হৈছে। আমিও চৰকাৰীভাৱে এইবাৰ বিটিআৰে আঁচনি হাতত তৈয়াৰ কৰি থকা হৈছে। কাৰণ আমি অঞ্চলটোৰ বেকাৰ ল'ৰা ছোৱালীক অঞ্চলটোৰ থকা চেল্ফ হেল্প গ্ৰুপবিলাকক এইবাৰ বায়'ফ্লৱেদি আমি মাছ উৎপাদন কৰাৰ এটা পৰিকল্পনা হাতত মজুত কৰা হৈছে। আমাৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ অহাৰ 8 মাহৰ ভিতৰতে আমি আজি নতুন এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ আমাৰ লগত সকলোকে মই আহ্বান কৰিছোঁ যে সহায় সহযোগিতা দিয়ক। চৰকাৰ আহি থকা দিনত সমাজখনৰ কাৰণে ৰাইজৰ কাৰণে আমি কিবা নহয় কিবা ৰাইজৰ উন্নতিৰ কাৰণে সমাজখনৰ উন্নতিৰ কাৰণে আমি হাতত এটা মানে পৰিকল্পনা মজুত কৰিছোঁ। গতিকে আশা কৰিছোঁ আমাৰ অফিচাৰসকলেও আমাক সহায় সহযোগিতা দিছে। আমাৰ সাংবাদিক বন্ধুসকলেও আমাক সেই কাম কৰাৰ ৰাইজৰ মাজত নিয়াৰ এটা প্ৰচেষ্টা সাংবাদিক বন্ধুসকলেও আমাক সহায় সহযোগিতা দিছে। গতিকে মই আশা কৰিছোঁ অনাগত দিনত আমি অঞ্চলটোৰ উন্নতিৰ কাৰণে অঞ্চলটোৰ ৰাইজটোৰ উন্নতিৰ কাৰণে যেনেকৈ অসমত উন্নতিৰ কাৰণে আমি আজি সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো স্পীডত কাম কৰি আছে তেখেতে আজি পাৰ আৱাৰ 200 কিলোমিটাৰ স্পীডত কাম কৰি আছে। গতিকে আমিও BTCও বা বিটিআৰো প্ৰমোদ বড়োৰ নেতৃত্বত 200 কিলোমিটাৰ যাব নোৱাৰিলেও আমি অন্ততঃ 100 কিলোমিটাৰ আমি দৌৰিব পাৰোঁ। সেই কাম আমি হাতত লৈছোঁ। গতিকে আমি দিন ৰাত এইবাৰ আমাৰ অঞ্চলটোৰ উন্নতিৰ কাৰণে আমি কাম কৰি থকা হৈছে। আপোনালোকে মিডিয়াই ছ'চিয়েল মিডিয়াই হওক ইলেক্ট্ৰ মিডিয়াই হওক বা পেপাৰ মিডিয়াই হওক আপোনালোকে দেখিবলৈ পাইছে প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰ আজি কোনো দিনে বহি থকা নাই। ইয়াত থকা অফিচাৰবিলাক
না ছানডে না কিবা মানে হলিডে তাৰো কোনো দিন বাৰ ঠিক হোৱা নাই। সেইকাৰণে অফিচাৰবিলাকে আজি সপ্তাহত মিনিমাম 3 দিন অফিচত বহাৰ বাদেও 3 দিন ফিল্ডত সদায় ওলাই থকা হৈছে। গতিকে আমি ভাবিছোঁ অনাগত 4টা বছৰৰ ভিতৰত অঞ্চলটোৰ মানে চেঞ্জ আপোনালোকে দেখিবলৈ সক্ষম হ'ব। কিন্তু যিটো আন্তঃগাঁথনি যিহেতু ধৰক এই মীন বিভাগৰ কাৰ্যালয়টোকে আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ, আন্তঃগাঁথনি যিটো প্ৰয়োজন আছে সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ? যিহেতু পুৰণা চৰকাৰৰ কিন্তু যথেষ্ট ধাৰ আছে নতুন চৰকাৰৰ ওপৰত। নিশ্চয় আন্তঃগাঁথনিৰ কাৰণে আমি এইবাৰ প্ৰতিটো ডিপাৰ্টমেণ্টত বাজেট ধৰা হৈছে। কাৰণ আমি ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব। কনষ্ট্ৰাকশ্যন আমাৰ অফিচবিলাকৰ ব্যৱস্থা ভাল নহয়। যোৱা 15-17টা বছৰ কোনো এটা অফিচ বনোৱা নহ'ল। গতিকে আমি অফিচাৰবিলাকে যাতে অফিচত আহি বহি কাম কৰিবলৈ এটা প্ৰেৰণা পায়। তেখেতসকলে অফিচত আহি বহি কাম কৰি বা অফিচত যেনেকৈ আমি ঘৰখন সজাই লওঁ ঠিক তেনেকৈ আমি অফিচখনতো সজাই ল'ব লাগিব। কাৰণ অফিচত চৰকাৰৰ বা ৰাইজৰ কাম হয়। সেই অফিচখন চাফ চিকুণ হ'ব লাগিব, সেইখন অফিচ দেখাত ভাল হ'ব লাগিব, সেইখন অফিচত আচবাব ভাল হ'ব লাগিব। সেইকাৰণেও আমি এইবাৰ বাজেটত টকা ধৰা হৈছে। গতিকে আমি ভাবিছোঁ ফিচাৰী ডিপাৰ্টমেণ্টেও এইবাৰ ভাল এটা বাজেট ধৰিছে। গতিকে আশা কৰিছোঁ য'ত য'ত অফিচ হোৱা নাই তাত অফিচ বনোৱাৰ এটা পৰিকল্পনা বা বাজেট ধৰা হৈছে। ধন্যবাদ।